হয়, বহুত দিনৰ পৰাই ৰাইজৰ এটা অভিযোগ এটা আছিলে। একচুৱেলি সোৱণঘাটৰ পৰা নিকাচি যোৱা যি দলং, সেই দলংটো একচুৱেলি ভাঙি আছিলে। তাৰ ওপৰেদি বাঁহৰ দলং টেম্পৰাৰীকে বনাই থৈ দিয়া আছিলে। সেই বাঁহৰ দলংটো যোৱা কেইদিনমান আগত বানপানীত অকণমান ভাঙিলে। একচুৱেলি স্থানীয় বাসিন্দা এই ৰাস্তাদি বহুত অহা যোৱা কৰে, আৰু লগতে বহুত ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। গতিকে এইখিনি বহুত অসুবিধা হৈ আছিলে। সেইকাৰণে বিধায়ক ডাঙৰীয়া, আমাৰ মন্ত্ৰী বিশ্বজিৎ ডেমেৰা ডাঙৰীয়া আজি মোক ক'লে যে এবাৰ গৈ পেলাই পৰিদৰ্শন কৰি আহক, কি হৈছে কি হোৱা নাই। তেখেতৰ নিৰ্দেশ মৰ্মে আজি আহি আমি চালোঁ, সঁচাকৈ একদম বিকল অৱস্থা। গতিকে এই অৱস্থাটো দেখি ছাৰৰ লগত কথা পতাৰ পিছত ছাৰে কৈছে যে কিবা এটা ব্যৱস্থা কৰিব লাগে, বৰ্তমান সময়ত চলিব পৰাকৈ। এই 2-3 মাহ যি বাৰিষা বতৰ, এই বাৰিষা বতৰত চলিব পৰাকৈ কিবা এটা মেৰামতি কৰাই দিয়াৰ উদ্দেশ্যেৰে আমি মন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি বাগানপাৰা ভাৰতীয় জনতা পাৰ্টি বাগানপাৰা মণ্ডলৰ তৰফৰ পৰা আমি আহিলোঁ এপাক চাবৰ কাৰণে। হয়, যেনেকুৱাকৈ বাঁহৰ দলং আছিলে সেইখিনিকে আমি পুনৰাই অলপ মেৰামতি কৰি বৰ্তমান সময়ত চলিব পৰাকৈ তেনেকুৱাকৈ অলপ চিন্তা চৰ্চা কৰিছোঁ। বাকী স্থায়ী সমাধানভাৱে সেইটো বিভাগীয় কৰ্তৃপক্ষ চাব, কি প্ৰচেছ আছে, কি প্ৰচেছ নাই। গতিকে প্ৰচেছ মতেদি পিছলৈকে সেইটো স্থায়ী কিবা এটা সমাধান কৰা যাব। কিন্তু বৰ্তমান সময়ত চলিব পৰাকৈ, কাৰণ স্থায়ী সমাধান কৰিব লাগিলে সময় এটা লাগে। কিছুমান অফিচিয়েল কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছত যাব লাগিব। গতিকে সেই সময়ছোৱালৈকে এতিয়া বৰ্তমান চলিব পৰা নহ'ব যদি আমি সেই সময়টো ৰখি থাকোঁ। গতিকে বৰ্তমান এই 2-3 মাহ চলিব পৰাকৈ আমি তাৰ ব্যৱস্থা কৰি দিম বুলি সেই উদ্দেশ্যে আজি এই দলংখন এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী। হয়, সময়সীমাটো এতিয়া আমি দিব নোৱাৰিম। গতিকে ইয়াত বিভাগীয় কৰ্তৃপক্ষই আহিব, চাব কি কেনেকুৱা ধৰণৰ বনোৱা হ'ব, কিহৰ কাৰণে এনেকুৱাকৈ বিকল হৈ গ'ল এই দলংখন। বিভিন্ন ধৰণৰ দিশ আছে, সেইবিলাক দিশবোৰ চাই আমাৰ মন্ত্ৰী ডাঙৰীয়া এইটোৰ ওপৰত যথেষ্ট গুৰুত্ব লৈছে। কাৰণ অকল এইটো দলং নহয়, এই নদীৰ ওপৰত বহুতকেইটা দলং আছে। গতিকে এই দলং কেইটাৰ ওপৰতো আমাৰ মন্ত্ৰী ডাঙৰীয়া আগতে যিহেতু কৈ গৈছে, গতিকে তেওঁ নিশ্চয় এইটোৰ ওপৰত কিবা নহয় কিবা এটা সিদ্ধান্ত লৈছে বা ল'ব। সেইটো তেনেকুৱাকৈ ক'ব পৰা বস্তু নহয়, কাৰণ তামোলপুৰ বিধানসভা সমষ্টিৰ ভিতৰত বাগানপাৰা পৰিষদীয় সমষ্টিত সকলোতকৈ হাইষ্ট সমস্যা আমাৰ বাগানপাৰা পৰিষদীয় সমষ্টিতে আছে। গতিকে এইটোও নকওঁ যে আমি এই 5 বছৰৰ ভিতৰত নহ'ব, কিন্তু এইটোও নকওঁ যে আমি একদম 2 এদিনৰ ভিতৰতে হ'ব, সেইটোও নকওঁ। তো সময় এটা লাগে চব কামৰে। গতিকে চাওঁ, আৰু নিশ্চয় আমি আশাবাদী আমাৰ এই সমস্যাবিলাক সমাধান হ'ব। হয়, এই নিকাচি আৰু আমাৰ সোৱণঘাটা যিটো এটা দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটোৰ বিষয়ে আমি আগৰ পৰা গম পাই আহিছোঁ। কিন্তু আজি আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আমাক এটা বাগানপাৰা মণ্ডল হিচাপে নিৰ্দেশ এটা দিলে যে আপোনালোক গৈ দল এটা গৈ এইটো মানে নিৰীক্ষণ এটা কৰিব লাগে, কেনেকুৱা হৈছে মানুহখিনিৰ। আমি অতি সোনকালে সহজভাৱে, স্থায়ীভাৱে কথা কোৱা নাই, এটা অস্থায়ীভাৱে হ'লেও কিছুদিনৰ কাৰণে এটা চলিব পৰাকৈ কেনেকৈ কি কৰিব পাৰি, ইয়াৰে পিছৰ পৰ্যায়ত স্থায়ীভাৱে হ'ব, এতিয়া বৰ্তমান চলিব পৰাকৈ কেনেকুৱা কৰিব পাৰি এটা আমাক নিৰীক্ষণ কৰাৰ কাৰণে পঠাইছে। আৰু নিৰীক্ষণ কৰিলোঁ, আমাৰ বহুকেইজন আমাৰ সহপাঠী আহিছে। ইয়াতে আমি দেখা পালোঁ দলঙৰ ওচৰতে, দলংখন ভাঙি গৈছে কিয়, দলংখন ভাঙি যোৱাৰ কিছুমান আমাৰ অনুভৱ হৈছে কাৰণবোৰ। আমি যদিও ইঞ্জিনিয়াৰ নহয়, ওচৰতে আমি জনামতে দলংখনৰ পৰা 500 মিটাৰমান দূৰতহে আমাৰ যিটো গ্ৰেভেল মানে শিল পাথৰ বালি উঠাব লাগে। এই মহলবিলাকৰ মালিকে নে কাৰ এইটো গেফালিটি নেকি নাজানো, দলঙৰ একেবাৰে ওচৰতে এইবিলাক উঠাইছে। আজিও আমি দেখিছোঁ ট্ৰেক্টৰবিলাকে উঠাই আছে, যাৰ কাৰণে তাৰে পিলাৰবোৰ মানে পোষ্টবোৰ বহি গৈছে, গৈ দলংখন মানে বিজুতি ঘটিছে। গতিকে এইবিলাক আচলতে আমি ৰেঞ্জাৰ মহোদয়, DFO মহোদয়ৰ এইবিলাক চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনি কথা আমি সন্মানীয় মন্ত্ৰী মহোদয়কো আমি অৱগত কৰিম যে দলংখন তাত যদি টিকিব লাগে ভৱিষ্যতো এটা কাৰা নিৰ্দেশ এটা থাকিব লাগে। কমচে কম 500 মিটাৰ মানৰ ওচৰে পাজৰে যাতে কোনেও শিল বালিবিলাক খনন নকৰে, এইটোৱে আৰু কথা।